हेलो गाइस সকলকে স্বাগতম জানাচ্ছি জিএলপি আসাম টেকৰ অইন এটা ভিডিঅ লৈ অসমীয়া সাধাৰণ জ্ঞানৰ অতিকৈ গুৰুত্বপূৰ্ণ 16টা প্ৰশ্ন আৰু উত্তৰলৈ সকলকে স্বাগতম জনাই আজিৰ ভিডিঅটো আৰম্ভ কৰিবলৈ লৈছো বলো গাইস ভিডিঅটো আৰম্ভ কৰো আজিৰ প্ৰথম প্ৰশ্নটো হৈছে কামাখ্যা মন্দিৰ গুৱাহাটীৰ কোন পাহাৰত অৱস্থিত উত্তৰটো হৈছে নীলাচল পাহাৰত অৱস্থিত प्रश्न 2 पृथ्वीर आटाइतকৈ पवित्र नदीखনৰ नाम কি उत्तरটো হৈছে গংগা নদী प्रश्न 3 কিমান তাৰিখে ৰাভা দিৱস পালন কৰা হয় उत्तरটো হৈছে 20 জুন তাৰিখে ৰাভা দিৱস পালন কৰা হয় प्रश्न 4 পৃথিৱীৰ আটাইতকৈ দীঘল নদীখনৰ নাম কি উত্তৰটো হৈছে নীল নদী প্ৰশ্ন 5 ভাৰতৰ প্ৰথম মহিলা ৰাষ্ট্ৰপতি কোন আছিল উত্তৰটো হৈছে প্ৰতিভা দেৱী সিং পাটিল প্ৰশ্ন 6 পৃথিৱীৰ আটাইতকৈ ওখ জন্তুবিদ্যৰ নাম কি জিৰাফ প্ৰশ্ন 7 পৃথিৱীৰ আটাইতকৈ সৰু চৰাইবিধৰ নাম কি উত্তৰটো হৈছে মৌপিয়া চৰাই পৃথিৱীৰ প্ৰথম বিশ্ববিদ্যালয়খনৰ নাম কি উত্তৰটো হৈছে ভলগনা বিশ্ববিদ্যালয় প্ৰশ্ন 9 মানুহৰ লাওখোলাত কিমানডাল হাড় থাকে উত্তৰটো হৈছে 29ডাল হাড় থাকে প্ৰশ্ন 10 সৌৰজগতৰ আটাইতকৈ সৰু গ্ৰহটোৰ নাম কি উত্তৰটো হৈছে বুধ গ্ৰহ প্ৰশ্ন 11 ভাৰতত কিমানটা চৰকাৰী ভাষা আছে উত্তৰটো হৈছে 22টা প্ৰশ্ন 12 কোনবিধ পদাৰ্থক জুলীয়া সোণ বুলি কোৱা হয় উত্তৰটো হৈছে পেট্ৰলিয়ামক প্ৰশ্ন 13 পৃথিৱীৰ আটাইতকৈ ডাঙৰ মহাদেশখনৰ নাম কি উত্তৰটো হৈছে এছিয়া মহাদেশ প্ৰশ্ন 14 আন্তৰ্জাতিক শ্ৰমিক দিৱস কোন তাৰিখে পালন কৰা হয় উত্তৰটো হৈছে 1 মে প্ৰশ্ন 15 জিএসটি প্ৰৱৰ্তন কৰা বিশ্বৰ প্ৰথমখন দেশৰ নাম কি উত্তৰটো হৈছে ফ্ৰান্স আজিৰ ভিডিঅ'ৰ শেষৰ প্ৰশ্নটো হৈছে তাজমহল কোন নদীৰ পাৰত অৱস্থিত এই প্ৰশ্নৰ উত্তৰটো কৈ দিয়া নহব আপোনালোকে কমেন্টৰ মাধ্যমত শুদ্ধ উত্তৰটো জনাই দিব কোনে কোনে শুদ্ধ উত্তৰ দিলে সেই সকলৰ নাম নেক্সট ভিডিঅ'ত ঘোষণা কৰিম